নমস্কাৰ বন্ধুসকল, জীৱন এক যাত্ৰাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আগফালে এখন খুব সুন্দৰ নতুন ট্ৰেক্টৰ, আৰু ট্ৰেক্টৰখনত এটা মেচিন সংলগ্ন হৈ আছে। আৰু ট্ৰেক্টৰখনৰ মেচিনটো হৈছে ধান মৰা মেচিন, আৰু খুব কম সময়তে বহুত ধান মাৰি দিব পাৰে। পথাৰত য'তে ত'তে লৈ যাব পাৰে মেচিনটো। আৰু ইয়াত কেইবাজনো মানুহ সংস্থাপন হৈ আছে, আচলতে সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু এয়া দেখিছে আমাৰ ইয়াত মেচিনটোত আছে ফেন 5খন, 1খন 2খন 3খন 4খন 5খন, আৰু লাষ্টৰ এখন আছে 6খন। আৰু খুব সুন্দৰকৈ মৰণা মাৰে, আৰু ইয়াত পতান নাহে, উতলি নাহে। তাৰপিছত খুব ধুনীয়াকৈ চালনি আছে কেইবাখনো, আৰু এই খেৰটো বহুত দূৰলৈ ঠেলি দিয়ে আচলতে ফেনে, আৰু ফেন হেভি আছে আৰু খুব মানে কৃষকৰ বাবে উপযোগী। আৰু পথাৰখনত অকল ধান খেতি কৰিলে কৃষকৰ সম্পূৰ্ণ হৈ নাযায়, যেতিয়ালৈকে তেওঁলোকে সেইখিনি মৰণা মাৰি মেলি ভঁৰালত বা বস্তাত ভালকৈ বছৰটোৰ বাবে ৰাখি নথয়। আৰু ইয়াত এটা ডাঙৰি এবাৰত তেওঁলোকে ঢালি দিয়ে, আৰু এইফালে ধান অহৰহ ওলাই থাকে। আৰু তেনেকৈ ধানখিনি, আৰু বন্ধুসকল এনেকৈ দদাইদেউহঁতে হাঁহি ধেমালি ফূৰ্তিৰে কামবোৰ কৰি গৈ আছে, মৰণা মাৰি গৈ আছে ইঘৰৰ পিছত সিঘৰত। তেওঁলোকৰ পৰিশ্ৰম দাঙি ধৰিছে, লগতে ৰাইজক এক প্ৰকাৰ সহায়ো কৰিছে, আৰু খুব কম সময়ৰ ভিতৰতে এঘৰ মানুহত ধান মাৰি দিছে। যিহেতু সৰু মেচিনত আমি গোটেই দিনটো লগাই থ'ব লাগে, মানে আপোনাৰ 200 টিং 300 টিং মাৰিবৰ কাৰণে। আৰু এই ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক, চক ধান কি ধুনীয়া ওলাইছে, মানে খুব চফা ধান ওলাইছে। আৰু চফা ধান ওলাইছে, আৰু এক নম্বৰ কথা, ইয়াত মানে অকণমানো পটান মিক্স নাই। আৰু থ্ৰী ফিল্টাৰ আছে, এইটো 6 নম্বৰ ফেন। আৰু ইয়াত আছে এয়া চালনি, আৰু এইফালে কুটলি নিচিনা ধানটো অলপ ওলায়, সেইখিনি আকৌ পুনৰ মেচিনত দি দিলে সেইখিনিও নাইকিয়া হৈ যাব। এয়া চালনীয়ে চালি আছে, ধানখিনি চালি আছে পূৰা। বন্ধুসকল, এয়াই আছিল হাৰনাম কোম্পানীৰ ট্ৰেক্টৰ চালিত ধান মৰা মেচিন। খুব সুন্দৰ মেচিন।